Hi friends, welcome back to my channel. তো আমাৰ কলেজত আজি অলপমান মানে উৎসৱ পাৰ্বণ আছে আৰু মানে তাতে কি আছিল পাহৰি গ'লোঁ ৰ'বক মিলাদ আছে আমাৰ কলেজত চ' ৰাতিপুৱা উঠি পিনে আৰু কি কৰিম আৰু কাম চাম কৰি ৰেডি হ'লোঁ বাৰু আপোনালোকক মই নাজাৰা দেখাম মানে ৰাতিপুৱা উঠি কিনে যিটো আমাৰ ভিউজ পায় ঘৰৰ পৰা সেইটো ভিউজ দেখাম চাবচোন ইমান ভাল লাগে মানে মই ৰাতিপুৱা উঠি কিনে গম পালোঁ কাৰণ মই ৰাতিপুৱা নুঠোঁ আৰু চ' আজি অলপমান ভিডিঅ'টো লং হ'ব চ' প্লিজ চাই থাকিব আপোনালোকক মই সকলোবিলাক দেখিবলৈ চেষ্টা কৰিম আমাৰ কলেজত কি হয় কি নহয় আৰু বাহিৰা মানুহ দুটা মাতিছে মানে জোনাপ মাতিছে আৰু প্ৰিন্সিপাল এজন মাতিছে চ' আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম বাৰু এতিয়া মোৰ লগত ভিডিঅ'টো থাকক আপোনালোকে এটা দেখাইছোঁ ৰাতিপুৱা এইটো চাওকচোন ভিউজটো ইমান ধুনীয়া লাগে মোৰ মনটো মুহি লৈ গৈছে মানে এই ভিউজটোৱে চাওকচোন আমাৰ মানে ঘৰৰ পৰা এইটো ভিউজ দেখা পায় আৰু তাৰপিছত মই মন্দিৰত চাকি বন্তি দি পিনে আৰু যাবলৈ ওলালোঁ আহি ৰাস্তাত আহিলোঁ এখনো গাড়ীয়ে নাই ভাই তাৰপিছত আকৌ পালোঁ আৰু আমাৰ ভাড়া গাড়ী এখন আছিল সেইখন আহি পোৱা নাছিল চ' আহি মই কলেজ পাই গ'লোঁ সেনেকৈ অলপমান কিবা জটিল হ'ল কিন্তু মই সেইখিনিত ৰেকৰ্ডিং কৰা নাই বাৰু সেইখিনি দিয়া নাই কলেজত আহি দেখিলোঁ ইয়াতে মাইক ফিটিং কৰিছে ল'ৰাবিলাকে এনে হ'লেও খুৱাই আছে আৰু আহি কিনে এটা বিপদ হ'ল নহয় মোৰ বিপদ মানে এনেকুৱা নহয় দিয়ক মানে কোনো ছোৱালীয়ে আহি পোৱা নাই মই অকল ছোৱালী কি কৰিম মানে আৰু গম হৈ গৈছিল যে কোনো আহি পোৱা নাই যেলা সকলো আহিম বুলি কৈ কিনে নাহিলে কি ক'ব মই ইয়াতে ক'ত বৰমাহঁতৰ লগত বহি আছোঁ তাৰপিছত চালোঁ ভিতৰত কোনোৱে নাই যা আগতে হিন্দী হাত ৰেডি কৰি থৈ দিছে কোনোৱে নাই ইয়াতে আৰু আমাৰ মৰ্ণিং আমাৰ লগৰ ল'ৰাজন আহিছে সি তাত মানে অফিচ ৰুমত সি কোৰাণ চৰীত পঢ়ি আছে বাৰু অকণমান এইফালে আমাৰ পতাকা উত্তোলন কৰিছে মানে প্ৰথম কাৰ্যসূচী আছিল আমাৰ পতাকা উত্তোলন কাৰ্যসূচী চ' আমাৰ এতিয়া সভাপতি ডাঙৰীয়াই আমাৰ এতিয়া কাৰ্যসূচীটো মানে চলাই নি আছে আৰু আমাৰ ছাৰ আছে হাতীমতী আহমেদ ছাৰ আৰু ৰাজা ছাৰ আৰু বুবুল ছাৰ এনেকৈ সকলোৱে মিলি পিনে পতাকাখন উত্তোলন কৰিলে পতাকা উত্তোলন কৰিছে ৰাতিপুৱা অলপমান মেঘটো এনেকৈয়ে দিছিল কিয় বা গম নাপাওঁ তাৰপিছত ধুনীয়া কৰিছে কিন্তু বতৰ আমি বেয়া কৰিব বুলি ভাবিছিলোঁ কিন্তু বহুত ভাল কৰিছে পতাকাখন খুলি অহা নাই দেখোনে কেনেকৈ কাটিছিলে ছাৰহঁতেই কিয় খুলি অহা নাই ভাবি পোৱা নাই এতিয়া খুলিলে খুলি গ'ল এনেকৈ এতিয়া নমাজ পঢ়ি আছে আৰু আমি আমাৰ কামত লাগিবলৈ যাওঁ বাৰু আৰু এয়া মই বহুত দেৰি পাছত আহি পেলাই আমাৰ লগকেইটা বাইদেউ কাপোৰ পিন্ধি দিছে ৰ দিছে গোটা ভিডিঅ' কৰি লওঁ নেকি একবাৰ আৰু গাইজ এইকেইটা হৈছে চেল্ফি ৰাতিপুৱা আহি পিনেই মানে সিহঁতে চেল্ফি মাৰিব আৰম্ভ কৰিলে আৰু আমি আছোঁ ক'ত পাকঘৰত বাৰু এনেকৈ কি কৰিছে ছাৰহঁতে আগতে খানা বনাত ব্যস্ত আছে খাব লাগিব নহয় গাইজ ইয়াতে আকৌ মই আলু কুটি আছোঁ সৰু আলু ভাজিব সেইকাৰণে আলু কুটি আছোঁ গাইজ মই মাতৃভাষাত কৈছোঁ দেখ আমাৰ যোনটো একদম আমাক ঘৰে ভাষাত কৈছোঁ আৰু এইগিলাখান সৰু ছোৱালী মানে আৰু ফাৰ্ষ্ট ইয়াৰ আৰু আমাৰ ভাইটি হয় লগৰ কিছুমানো আছে বাৰু এনেকৈ আৰু একবাৰ ৰুমততো হাল দিয়া ৰ'বক কোনোবা আহিছে নে নাই চাওঁ দুটামান আহিছে এইবাৰ সন্তান আমাৰ আইডিয়েলৰ সন্তান দুটামান আহিছে কিন্তু তেওঁলোকে মোবাইলত ব্যস্ত আছে বাৰু আমাৰ একোৱেই নাই আমি ওলাই যাওঁ দিয়ক আৰু হেমা মালিনী কেইটামান দেখোন আহিছে গাইছ আমাৰ কটা কামে সেইকাৰণে বাইদেউ আহি গৈছে বাইদেউবিলাক কল চেলালে এতিয়া হাত জোবাৰ এইগিলাখান এৰা নাই তাকে এৰি আছে আৰু আমি ইয়াতে এইবাৰ কিবা এইটো কয় নেচৰা কুটি আছোঁ এইবাৰ আমাৰ আলুকেইটা হৈ গ'ল এইবাৰ আমি নেচৰা কুটিছোঁ চাইজ এইটো হৈছে মোৰ পুটপুটি বেহেনা মেৰি মানে মই বনাই লৈছোঁ আৰু মোৰ নিজাকৈ নাই সেইকাৰণে মই বনাই লৈছোঁ আৰু
চ' এতিয়া আকৌ চবে আৰু ফটো তোলাত ব্যস্ত গাইছ আমি এটা কাম কৰি আছোঁ সিহঁতে ফটো তোলাত ব্যস্ত ভগৱান পাৰোঁ যি নহওক আহি কিনে ময়ো দুটামান তোলোঁ দে নে কি কয় সেনেকৈ আৰু ভিডিঅ'টো থৈ কিনে মই দুটামান তোলোঁ ছাৰে মাতিলে আকৌ মিটিং আৰম্ভ হ'ব বোলে সেইকাৰণে আৰু ছাৰে মাতি আছে আমি আৰু ফটো তুলি আছিলোঁ দে সেইকাৰণে আৰু গেলোঁ যা আছোঁ ৰ'ব ছাৰ এয়া ভিতৰত আহি বাপ্পা ঐ আহিছি দেখোঁ তামাহা চলি তথাপিতো দুটামান অহা নাই আকৌ বাৰু যি কি নহওক আহিছি দি বহুতকেইটা আহিছি চবেই নিজে নিজৰ জেগাত বহি লৈছে আমিও যে বহিলোঁ আৰু নিজে নিজে বা গেলাৰীতে বহি লৈছে গাই চাওকচোন গেলাৰীত বাৰ মচা ভিডিঅ' কৰিব নিদিলে গাইছে কেমেৰাটো ঘূৰাই দিছে আৰু আমাৰ ইয়াতেও আছে কেইটামান তাকো কি কৰিছে গাইছ বুট চেলা উচা খাই গৈছে হেলো দিছি চাৰতে আকলা আকলা খাই আছে বাইদেউ আমাক মাতাও নাই চুকা থৈছোঁ দাদা চব গোটেই চাৰতে মিলি কিনে মানে খানা বনাইছে আৰু আমাৰ লগৰগিলাও আছে আৰু এনেকৈ বৰ্তমান কিবা বনোৱা হৈছে এইটো ভাজি আৰু পনীৰ বনোৱা হৈছে ৰাতিপুৱাই পাই আমাৰ ছাৰ ৰাজা ছাৰ ভাল লাগে মাতি এতিয়া হাঁহি থাকে আৰু হাও এনে আকৌ কি কৈছিলে চাওঁ ৰ'বকচোন কিবা আৰু বৰ্তমান আহি পাইছে আমাৰ দুজন অতিথি যিহেতু আমন্ত্ৰিত অতিথি দুজন আহি পাইছে বাকী কেইজন আহি পোৱা নাই এতিয়ালৈকে বাৰু লাহে লাহে আহিব আৰু কি কৈছে আৰু গাইজ আজি আমাৰ অফিচ ৰুমত কোনো নাই কাৰণ ছাৰহঁতে চবে কামে কামে লাগি আছে আৰু অতিথি কেইজনক যাব বহিব দিব আমাৰ অফিচ ৰুমত আমি সেইকাৰণে ওলাই আহিলোঁ গাইজ আৰু এতিয়া বৰমাহঁতে কিবা কৰি চাব বদিতে চাহ খাই আছে দেখোন নাছিল ৰাতিপুৱা এতিয়া আহিছি বদিতা চাহ খাইছে এইকেইটা কৈছে কিয় ভিডিঅ' কৰি চাবলৈ ফটো তোলাত চাকি বোলে কিন্তু ফটো তুলিলোঁ আকৌ বৰমাহঁতে কি হৈছে বৰমাহঁতে কিবা কাটিছে ভিডিঅ' বৰমা আকৌ ধুনীয়া হাঁহি দেই ইনচামাই বৰমাই এতিয়াৰ পৰা ধুনীয়া হাঁহি দেই দুয়ে আগতেও কল কাটিছে বা মোৰ দুটা কাটিছে এইফালে আকৌ আমাৰ মিটিং আৰম্ভ হৈছিল মানে ভাষণ দি আছে আৰু মিটিঙত তেনেকৈ আৰু মিটিঙত ইমান দেৰি মই ধৈৰ্য নাই গাইছ আপোনালোকক ক'বচোন আপোনালোকৰ কিমান ধৈৰ্য আছে ছাৰহঁতক ছাৰহঁতে আঁতৰ দিছে যে বেক কেমেৰা কৰি কিনে ভিডিঅ' কৰিছোঁ বোলে তেনে অলপ সেনেকৈ আৰু তামচা ফুৰ্তি কৰি কিনে আৰু মিটিংখন চালোঁ তথাপিতো মিটিং ধৈৰ্য নাই দিয়ক মোৰ এইকেইটা মোক ঘূৰাই থাকে মুখখনেই ঘূৰাই থাকে খালি ভিডিঅ'ত নুঠেয়ে আৰু আমি কেইটামান ৰিলচ বনালোঁ গাইছ কেনে হৈছে বা ইনষ্টাগ্ৰামত চাবচোন মোৰ আছে বনশ্ৰী ইট ইজ মি বনশ্ৰী 7 এনেকৈ আছে হেৰিটো চাব আৰু মোৰ ইনষ্টাগ্ৰামটো মই তাতে ৰিলচ কেইটামান বনাওঁ আৰু এনেকৈ চাই থাকিবচোন ভাল লাগে এনেকৈ ভিউজ কেইটামান পালি ভিউজটো বাৰু একো নাই দেচোন সেইটো এনেকৈ আৰু এনেকৈ ভাষণ চাষণ দি আছে আৰু আমি আছোঁ ধৈৰ্য নোহোৱা চলি আগবাৰ পাকঘৰ আগবাৰ ৰুম আগবাৰ এনেকৈ ভাষণত আহোঁ মানে ছাৰহঁতে আমাক মাতি মাতি আকৌ লৈ আহে আমাৰ এইগিলাখান শুনিব ইচ্ছা নাই আপোনালোকক কিমান ধৈৰ্য আছে প্লিজ গাইজ কমেণ্ট কৰি ক'ব মোক দেই এনেকৈ আৰু মানে তামচা ফুৰ্তি কৰি আৰু এনেকৈ হাৱন্তে আকৌ কি কৈছে চেল্ফি তুলি আছে দে তোল আৰু তোল চবেই তোল ময়ো তুলছোঁ দেচোন এনেকৈ নকওঁ বাৰু ময়ো তুলিছোঁ এনেকৈ বহুত এনেকৈ আৰু হ'লে এনেকৈ আৰু একবাৰ আহিলোঁ দে আগতে তো হালদি বেগ গ'লে কি হৈছে কি নাই আমি আৰু মোৰ ইচ্ছা লাগছে গাইছ কিমান ফুলব এই মহা কি ক'ম আৰু কিন্তু তাতে ক'ব লাগিব দে মানে অলাগতি কথা এটা কোৱা নাই গোটেই আমাৰ লাগতিয়াল আৰু একদম মানে লাগা কথা আৰু আমাক যোনটো আমি কথা জানিব লাগে সেইখিনিতে কথা কৈছে দেখ সেইখিনিতে কথা মানে আমি জানিব লাগে শুনিব লাগে এনেকুৱা কথা আৰু এনেকৈ বাৰু যি নহওক ভাষণ চলি আছে এনেকৈতো ৰঙিয়া হাই ছেকেণ্ডাৰীৰ প্ৰিন্সিপাল হয় কোন হাই ছেকেণ্ডাৰী কিন্তু মই নাজানো কিন্তু ৰঙিয়া হাই ছেকেণ্ডাৰী বুলি জানো আৰু এনে আকৌ কি কৰিছে ইয়াতে চাহ দিছে গাইছ এতিয়া আমাৰ চাহ খাব মই বাৰুতো চাহ নাখাওঁৱে জানেই দেখোন মই চাহ নাখাওঁ আপোনালোকে নাজানিব পাৰোঁ বাৰু কৈ দিছোঁ মই চাহ নাখাওঁ কাৰণ মই চাহেই নাখাওঁ গাখীৰতে চাহলে মই গাখীৰে খাওঁ চাহ নাখাওঁ ঘৰতো মই গাখীৰে খাওঁ চাহ নাখাওঁ মোক আউজে বুলি কয় বহুতে বাৰু যি কি নহওক আউজে হ'লে আউজে আৰু কি ক'ম কিন্তু মই চাহ ভাল নাপাওঁ এনেকৈ খালা আনতে চাহ তাহ দি আছে বিস্কুটো দিছিল নাখাওঁ বুলি কৈছোঁ একদম খাব ইচ্ছা নাই মোৰ সেইকাৰণে আৰু ৰান্ধনি এতিয়া ভাল আছে আৰু এনেকৈ
খাই পেলাই আৰু বাইদেউ হাতটো ওলাইছে এতিয়া কি বকি আছে গান মাৰো ই তাৰমানে মানে জিকিৰ মাৰিব গ'লে তাকে অলপ মানে আৰু মুখৰ ভিতৰতে আৱাকে আছে আৰু আমি বাৰুতো নাচনো দিছোঁ জিকিৰ বাৰু নাচনো বুলি নকওঁ ময়ো জানো এটা বাদ্য ৰিহাৰ্চেল কৰিছিলোঁ আৰু আমাৰ নৱগতক গ'লে নৱগতৰ ভিডিঅ'টো আপোনালোকক মই দিয়াই নাই আৰু যিখিনি বেলেগ জিকিৰ আৰম্ভ কৰিছে জিকিৰটো অলপমান শুনকচোন ধুনীয়া লাগিছে কিন্তু জিকিৰটো আমাৰ লগৰে ল'ৰাই গাইছে তো গাইজ ফাইনেলি আমাৰ মিটিং মানে শেষ পৰ্যায় পাইছে আৰু এতিয়া কিবা এটা বোলে দোৱা কৰিব মানে চ' মই সেইটো ভিডিঅ' দিব নাপালোঁ কাৰণ আমিও হিন্দু ধৰ্ম হয় তথাপিতো আমি হাত জোৰ কৰি কিনে সেৱা পাতিছোঁ তাৰপিছতে সকলোবিলাক শেষ কৰি পিনে মিটিং শেষ হ'ল আৰু ইয়াতে ভাত দিব আৰম্ভ কৰিছে যিবিলাক আমাৰ মাতা অতিথি আছিল তেওঁলোকক প্ৰথমতে দিছে জোনাবসকল আৰু আমাৰ শ্ৰদ্ধাৰ ছাৰসকলক দিছে আৰু এনেকৈ আকৌ ইয়াতেও বহিল কিন্তু আমি বহিব জাগা নাপালোঁ গাইজ কি ক'ব জীৱন দে আৰু দেখাই লওক দেখ তাৰপিছত আমি খাম নে কি কয়হে এনেকৈ আৰু এফালে একবাৰ সেইফালে একবাৰ এনেকৈ ঘূৰি আছোঁ ফটো উঠলোঁ যাতে কেইটাও কি কৰিছে বাইদেউ তাৰপৰা খাই আছোঁ দেখিছে ভিডিঅ' কৰিছোঁ হাঁহি আছোঁ বাৰু আমাৰ বাৰু বেলেগ চলিও আহিছে মানে কেনেকৈ আহিছে মই গম নাপাওঁ বাৰু তথাপিতো ভাল লাগিছে আৰু বেলেগ কলেজৰ চলি আহিছে বাৰু দেখিছে নহয় আমাক খাবাক পেলাই আমি দুটাই আছোঁ বাকী এইখিনি পিন্ধোৱা আৰু এইটো আমাৰ ছাৰ বিদ্যুৎ ছাৰ আৰু ফাৰ্ষ্ট ইয়েৰ পঢ়া আমাক নপঢ়ায় বাৰু কেতিয়াবা আমাক ক্লাছ কৰে বাৰু সকলোবিলাক চেচ খাৱা লোৱা মিটিং চব চেচ এতিয়া আমি ঘৰত যাম কিন্তু কিছুমানে কৈছে যে কি এতিয়া বোলে নাচবোৰ তথাপিতো অলপ টাইম ৰখিলেও যদি নাচে আৰু আমিও নাচি দিম কিন্তু দুখৰ কথা নাচাবলৈ নহ'বে ঘৰত যাব লাগিল আৰু দেৰিও হৈছে দেচোন 4:30মান বাজি গ'ল আমাৰ কলেজতে বাৰু বাই বাই টাটা সকলোকে দি পিনে আৰু ওলাই যাবলৈ আহিছোঁ এনেকৈ লগৰ কেইটামানকো মাত দিলোঁ চিষ্টাৰহঁতকো মাত দিলোঁ তাৰপিছত আমাৰ এতিয়া বৰমা আছে আকৌ আমাৰ বেলেগ যিকেইটা বৰমাটো আমাৰ সকলোৰে অতি মৰমৰ বাৰু বৰমাক মাত দিলোঁ বৰমাক মাত দি পিনে আৰু মই চিষ্টাৰৰ লগত এতিয়া যাই আছোঁ বৰমাতে হাঁহি দিওঁ চাওকচোন এয়া বাৰু যি কি নহওক এতিয়া বাই বাই টাটা কলেজখনক আজিলৈকে বাই বাই আৰু অহাকালিতো কলেজ নায়েই আমাৰ আৰু এতিয়া এই পৰীক্ষা আছে অহাকালি ৰবিবাৰ চ' দিনটো নেট বন্ধ থাকিব বাৰু কালি দিনটো কালি চাম আজি এতিয়া গাড়ী চাব লাগে আৰু আহিব লাগে এতিয়া ফাইনেলি ঘৰ আহি পাই গ'লোঁ মই এতিয়াহে অলপমান ভাল লাগিছে কিবা মানে ভালো লাগিছে বেয়াও লাগিছে সকলোকে এৰি থৈ আহিলোঁ তাতে লগগিলাখনক বাৰু এনেকৈ মায়ে আনিব গৈছিল মোক আনিব যাই কিনে আৰু আহিব লাগে এই উল্টাকৈ ধৰা আহিছে কিবাটো বাৰু যি কি নহওক এই তালাই হ'লেও মানে বহুত টাইম ৰখাৰ পাছতহে এতিয়া তালাই হ'লেও পৰা নাই গাইছ কি কৰোঁ ভগৱান আংকালে কেনেকৈ হ'ব কেতিয়া ঘৰ সোমাব পাম বহুত টাইম ৰখি ফাইনেলি এতিয়া খোলা গ'ল দে পাপা এই ঘৰৰ ভিতৰত যাব পাৰিম দে বহুত টাইম ৰখিলোঁ খোলা গৈছে বোলে আকৌ মাৰা গ'ল কি হৈছে আমাৰ তালাডালৰ পাপা আমাৰ গৰম কৰি দিছে তালাডালে তালা খোলাই নাযায় বহুত টাইম ৰখিলোঁ গাইছ পাপাও খোলা গ'ল দে আলিতে বিচাৰে পাপাও বহুত টাইম ৰখিলোঁ গাইছ এতিয়া বিচাৰে সোমাই কিনে বাৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিল আৰু বেছি এনেকুৱা আন্ধাৰ দেখিছে নহয় দেখা পাব লাইটটো দিয়ক মই এতিয়া আৰু ভিডিঅ'টো এতিয়া সামৰিলোঁ আজি ভিডিঅ'টো এইখিনিয়ে আছিল ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ যদি চেনেলত প্ৰথমবাৰ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ বহুত ধৰণৰ ভিডিঅ' দি থাকিম পাই থাকিব আৰু এইখিনি মৰম দিয়াৰ বাবে বহুত ধন্যবাদ আপোনালোকক আৰু মৰম দি থাকিব মই আৰু যাতে ভাল ভিডিঅ' দিব পাৰোঁ এইখিনি আশীৰ্বাদ কৰিব বাৰু আজিলৈ বাই বাই টাটা চিউ গাইজ গুড নাইট